Hello everyone, Rimlis Kitchenলৈ সকলোকে স্বাগতম জনাইছো। আজি এটা পনীৰ পোলাও ৰেচিপি লৈ আহিছো। বহুত ভাল হয় খাবলৈ আৰু বনাবলৈও একেবাৰে সহজ। বলকচোন চাও মই কিদৰে বনালো। ইয়াৰ বাবে মই পনীৰ লৈ লৈছো সৰু সৰুকৈ কাটি, কাজু আৰু কিচমিচ লৈছো। ভেজিটেবলছৰ ভিতৰত এটা গাজৰ কাটি লৈছো, কেপচিকাম লৈছো, এটা পিয়াজ কাটি লৈছো। আৰু অকমান আদা আৰু নহৰু পেষ্ট লৈছো আৰু চাউলখিনি মই আধা ঘণ্টা মানৰ বাবে তিয়াই ৰাখি দিছিলো। এতিয়া এখন কেৰাহী গৰম কৰি তাত 2 চামুচ মান তেল দি লম। মই ৰিফাইন অইল ইউজ কৰিছো আৰু ফাৰ্ষ্টতে পনীৰখিনি ভাজি লম। পনীৰখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম। এতিয়া একেখন কেৰাহীতে মই ডাঙৰ চামুচেৰে 2 চামুচ ঘিউ দি লৈছো। তাত এতিয়া প্ৰথমতে আধা চামুচ মান চেনি দি দিছো। তেজপাত দুটাও দি দিছো। কাটি ৰখা পিয়াজখিনি দি দিছো আৰু ভালদৰে ভাজি লম। পিয়াজখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। ইয়াত এতিয়া মই খুন্দি ৰখা আদা আৰু নহৰুকণো দি দিছো। আদা আৰু নহৰুৰ পৰিমাণটো চাব লাগে, বেছিকৈ দি দিলেও খাবলৈ বেয়া হয়। ইয়াত এতিয়া ভেজিটেবলছখিনিও এড কৰি দিছো। আৰু ভালদৰে গোটেইখিনি ভাজি ল'ম। এতিয়া জোখমতে নিমখ দি দিছো আৰু ড্ৰাই ফ্ৰুটছখিনিও দি দিছো। আপোনালোকে অন্য ড্ৰাই ফ্ৰুটছো ইউজ কৰিব পাৰে। মই অকল কাজু আৰু কিচমিচে দিছো। এনেকৈ 2-3 মিনিটমান ভজাৰ পিছত ইয়াত তিয়াই ৰখা চাউলখিনিও দি দিলো আৰু গোটেইখিনি ভাজি ল'ম। অলপ সময় এনেকৈ ভাজি থকাৰ পিছত এয়া দেখিছেনে, ধুনীয়া ৰং এটা আহি গৈছে পোলাওখিনিৰ। আমি আৰু বেছি ভাজিব নালাগে। ইয়াত এতিয়া ফ্ৰাই কৰি ৰখা পনীৰখিনি দি আকৌ এবাৰ মিক্স কৰি দিছো। এতিয়া এটা কুকাৰলৈ মই পোলাওখিনি ট্ৰান্সফাৰ কৰি ল'লো আৰু ইয়াত এতিয়া মই জোখমতে পানী দি দিম। পানীৰ পৰিমাণটো আমি চাউলখিনি জাষ্ট ডুব যোৱাকৈ দিব লাগে। এয়া দেখিছেনে, চাউলখিনি জাষ্ট ডুব গৈছে, বেছিকৈ দি দিব নালাগে। আৰু ইয়াত এতিয়া মই ইলাচি আৰু লং কেইটামান খুন্দি লৈছোঁ। এইদৰে পানী দিয়াৰ পিছত এইখিনি দিব লাগে, তেতিয়া ফ্লেভাৰটো বহুত ধুনীয়া আহে। আৰু এতিয়া কুকাৰত আমি অকল এটা হুইচেল দিম, তাৰপিছত আমাৰ পোলাও ৰেডি হৈ যাব। ঠাণ্ডা হোৱাৰ পিছত আমি কুকাৰটো খুলি দিছোঁ আৰু এয়া চাওক, ইমান ধুনীয়া হৈছে পোলাওখিনি দেখিবলৈ, নহয়নে? আৰু একদম এটা এটা হৈছে চাউলখিনি, পাৰফেক্ট বনিছে পোলাওখিনি। এয়া চাওক, এইদৰে যদি নাই খোৱা এবাৰ খাই চাবচোন, বহুত ভাল লাগে। আৰু কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটোও বজাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পায়। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।